হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি ইয়াক খাব ওলাইছোঁ ৰবাব টেঙা। বহুদিনৰ পৰা ভাবিছোঁ ৰ'দত বহি একেলগে আমি সকলোৱে মিলি ৰবাব টেঙা খাওঁ। আৰু আমাৰ লগত আছে আমাৰ এই দুটা পোৱালি। আমাৰ লগত কিবা কি মজা কৰি আছে নহয় এতিয়া সিহঁতে। একদম কাটিবই নিদিয়ে ৰবাব টেঙা, কি যে কৰি ফুৰে নহয় সিহঁতে। আৰু এইফালে আমাৰ মনে ৰবাব টেঙাটোলৈ বল খেলিব লৈছে। আকৌ এটা কথা দেই, মানে অকলে ৰবাব টেঙা খাই বা যিকোনো টেঙা হয় অকলে খাই কিন্তু ভাল নালাগে। যদি লগত কোনোবা লগ হয় তেতিয়াহে ৰবাব টেঙাৰ জুতিটো ভাল লাগে। আৰু ইফালে আমি ৰ'দ বিচাৰি বিচাৰি ৰবাব টেঙা খাব আহিছোঁ। মানে ৰ'দটো গুচিয়ে গৈছে, অলপমান ৰ'দ আছে তাতেই বহি লৈ আমি সকলোৱে মিলি ইয়াৰ ৰবাব টেঙা বাকলি গুচাই আছোঁ। আৰু এই আমাৰ পোৱালি দুটাই এইবিলাক একো কৰিব নিদিয়ে। সিহঁতে মানে কি যে উৎপাত কৰি থাকে নহয় আমাৰ লগত, ৰবাব টেঙাকেইটা কাটিবই নিদিয়ে। আৰু আমাৰ লগত আছে এই পোৱালি দুটা, আৰু সিহঁতে নহয় কি কৰি থাকে আমাৰ লগত, মানে ৰবাব টেঙাকেইটা কটাৰ সময়ত নহয় সিহঁতে সেইটোলৈ বল খেলিব লয়। ৰবাব টেঙা খোৱা মানুহ কাটি কাটি নালাৰে না কাটি কাটি নালাৰে, কাটি কাটি নালাৰে, এৰি দিয়াচোন। পৰি যাব দে, পৰি যাব। টেঙা কাটিম, একদম ৰবাব টেঙা খাম। ৰবাব টেঙা খাম। খানা ৰবাব টেঙা খাম দেই। গুটি নাখাবা দেই, তুমি ইয়াতে বহা। ইয়াতে আমি ইয়াতে বহা, ইয়াতে গুটিকেইটা নাখাই নহয়, খাই দিয়ে নেকি আকৌ। এইকেইটা নাখাই দিয়া মা। ই চেণ্ডেলটো তুমি ইফালে আছো। ই মা এনেকে আনকাব নহ'লে সেই হ'ব আকৌ, চেণ্ডেলটো কাঢ়ি খনতে পৰিব। মা বাগৰি যায় ৰবাব টেঙা। এই অকণমান দিছোঁ অকণমান, এই দিছে টেঙা টেঙা পানী নে কি পানী নে কিবা পানী নেকি? পানী আছে নেকি? কি নুধুলি আকৌ পানী গোট নাখায় না, গোট নাখায় দেই, গোট নাখায় দেই পাপা। ৰবাব টেঙাৰ বাকলি গুচোৱা হৈ গ'ল আৰু ইয়াতে আমি বহি লৈছোঁ আটাইকেইজনে, আৰু ইফালে পু আৰু মই ৰবাব টেঙা গুচোৱা হৈ যোৱাৰ পিছত এতিয়া মানে ৰবাব টেঙাবোৰ এৰুৱাই আছোঁ। আৰু ইফালে পোৱালি দুটা নহয় আমি এৰুৱাই আছোঁ, আৰু সিহঁতে আমাৰ পৰা নি এইবিলাক খাই আছে। সৰু ল'ৰা ছোৱালীবিলাকে টেঙা বুলি ক'লে বহুত ভাল পায়, মানে মুখখন একদম কিবা কৰি দিয়া হ'লেও আৰু টেঙা বোলা বস্তুটো মানে ডাঙৰ মানুহে হওক সৰুৱে হওক মানে একদম বিৰাট ভাল পায় আৰু খাবলৈ। সেয়ে আমি আটাইয়ে বহি লৈছোঁ ইয়াৰ ৰবাব টেঙা খাবলৈ। আৰু এয়া ৰবাব টেঙা কিনি অনা নহয় দেই, আমাৰ ঘৰতে আছিলে, তাৰে মানে পাৰি থোৱা আছিলে। আৰু সেয়া আমি মিলি ভাবিছোঁ আৰু বহুত দিনৰ পৰা মানে খাম বুলি। আৰু চৰ্দি তৰ্দি হৈ থাকিলে ন এইবিলাক খাবলৈ নোৱাৰি নহয়, সেইকাৰণে ভাবিছোঁ আজি ৰবাব টেঙাকেইটা কাটি কেনে খাই দিওঁ। আৰু আটাই মিলি আমি ইয়াৰ ৰবাব টেঙা খাবলৈ আৰু এইফালে মই মানে ৰবাব টেঙা দিবৰ কাৰণে অলপমান ধনিয়া আছিলে আমাৰ ঘৰৰে, ধনিয়া আৰু জলকীয়া ঘৰৰে হয় এইবিলাক মানে লৈ আনিছোঁ। আৰু ৰবাব টেঙাত যদি মানে ধনিয়া দি খোৱা হয় তেতিয়া যে ইমান ধুনীয়া লাগে নহয়, বগৰী মানে খুন্দি খোৱা যেন লাগে। সেয়ে ভাবিছোঁ ঘৰতে দুপাতমান আছিলে ধনিয়া, সেয়ে তুলি আনিছোঁ আৰু ইয়াক খাব লৈছোঁ। আৰু জলকীয়া তলকীয়া দি পূৰা একদম ৰেডি কৰিছোঁ, আৰু একদম টেঙা দেখিলে নহয় জিভা পানী পৰি যায়। আৰু এইফালে মই কলপাত আনিছোঁ মানে খাবৰ কাৰণে, আৰু টেঙা বস্তু সদায় কলপাতত খাই ভাল লাগে। আৰু টেঙা বস্তু অকলে খাই কিন্তু একো ভাল নালাগে, লগত আকৌ যদি কোনোবা থাকে ইমান ধুনীয়া গোন্ধ ওলাইছে। কেইখন তিনিখন চাৰিখন এটা জ্বলে দেখোন ন,
নহয় আকৌ তাত দেখোন নাইয়ে হেৰি কি বোলে বগৰী হ'ল লগাইছি ন মজা লাগে দেউতালৈ থৈ দিছোঁ দেউতাই যি পুৰা একদম টেঙা খোৱা টাইমত আছোঁ দেউতাই গম পাইছে টানি আনছি টেঙাৰ লগে মানুহ মাছ টেঙা খাৱা দে কি ধুনীয়া লগাইছে বগৰী উৰাল লগাইছে নিচি সেও সেইখিনি বমাই লৈ যাব দে অনুপমে নিলি আকৌ কিমান ধুনীয়া